ঐ নিবি ইয়াত কি কৰি আছ? বচোন মনটো কিবা ভাল নলগা হৈছে ৰচোন তোৰ একেদিন কি হৈছে? মন মাৰি থকা হৈছে যে। কিনো কম তোক, এই প্ৰিয়ংকাজনীলৈ বৰ মনত পৰিছে। তাই বা কেতিয়া কোৱাহে গাঁৱলৈ। কথা এটা কওঁ শুন, আজিকালি ভাল পাব চব মিছাও। যদি তোৰ এখন ভাল গাড়ী আছে আৰু যদি ভাল চাকৰি এটা আছে, ভাল পাব তোৰ লগত সদায় থাকিব। সেইবোৰ যদি নাই, আজিকালি প্ৰেমবোৰ চব মিছাও। তথাপিও তাইক মই বহুত ভাল পাওঁ। তাইক মই সৰুৰে পৰাই বহুত ভাল পাওঁ। আৰে বাদ দে ন ছোৱালীবোৰ, আছোঁ তোৰ সঁচা বন্ধু হিচাপে তোৰ লগত। দে চিন্তা কৰি নাথাকিবি দে, এতিয়া ঘৰত যাওঁ বল। মানে বল। এই ভাই মাজুলীৰ পৰীক্ষালৈ এটা দিন আছে, পৰীক্ষা পালেহি আছে। ভাই মোৰচোন একোৱে হোৱা নাই, নিবি আছে দে, চিন্তা নাই। দে বল। ই হ'ল আকৌ আমাৰ গাঁৱৰ মতাহি, ইয়াৰ নাম নন্দ। ভাল মানুহ মই মদ নেখালে মৰি লং লাগি যায়। মা ভাত হৈছে নে? হৈছে অলপ ৰ। তুমিতো আজি ভাত সোনকালে বনাব লাগিছিল, তাৰ মেট্ৰিক পৰীক্ষা আছে নহয়। হ'লা পাও, আজি পৰীক্ষা আছে নহয়। পাও পৰীক্ষা ভালকৈ দিবি। দেউতাক ইমান কষ্ট কৰি পঢ়াইছে দেখিছ নহয়। গোপাও ভাবি চাবি দেই। তাক ভাতকেইটা খাই ল'বলৈ দিয়াচোন, তাৰ পৰীক্ষালৈ যাবলৈ দেৰিয়ে হ'ব এতিয়া। কোননো? পঢ়াক নেকি? আহা ভিতৰলৈ আহা। খুৰী নাযাওঁ দিয়ক, দেৰি হ'ব। দে বল। ঐ নিবি ৰচোন কি কথা এটা আছে। যোৱাকালি প্ৰিয়ংকা খুৰীয়েকে কৈছে মেট্ৰিক পৰীক্ষা শেষ হ'লে প্ৰিয়ংকা গাঁৱলৈ আহিব নহয়। কি সঁচা? মই নিজ কাণেৰে শুনিছোঁ। দে ঠিকে আছে, বল। তহঁতকেইটা ইয়াতে বহি আছ, বচোন। সকলো মানুহখিনি আহিল নহয়। থচোন কি কিন্তু ফাল্টু কথাবোৰ কৈ থাকোঁ। তাইক মই এইমাত্ৰ দেখি আহিছোঁ। কি সঁচা? সঁচা। দে যাওঁ বল। থাক দে তই। দে যা। প্ৰিয়ংকা ৰবাচোন। কোৱাচোন। কেতিয়া আহিলা? যোৱাকালি ৰাতিয়ে আহিলো, কিন্তু তুমি কোন ধৰিব পৰা নাই। হ'ব দিয়া, চিনি পাব নালাগে দিয়া, বাই। মোৰ কথাই আমনি কৰেনে? নিবি কিয় মন মাৰি বহি আছ? কিনো কম, আজি প্ৰিয়ংকাক মাতিছিলোঁ, তাই চিনি নাপালে বে। দে তই তাকে আৰু মন মাৰি নাথাকিবি দে। অহাকালি প্ৰিয়ংকাক প্ৰপ'জ কৰি দিওঁ নেকি? দে হ'ব দে, কালি প্ৰপ'জ কৰি দিবি দে। হ'ব দে, যা বল দিয়া। প্ৰিয়ংকা শুনাচোন, নিবিয়ে তোমাক কিবা কয়। কোৱাচোন। দে কৈ দে না। মানে মই ভাল পাওঁ। কি? তুমি মোক ভাল পোৱা? তোমাৰ ভাবিবলৈ কি আছে? আৰু যাতে নেক্সট টাইম এইবিলাক কথা নুশুনো, নহ'লে দাদাক কৈ দিম। চাও আঁতহি দিয়া। ভাই বেলেগ মালচোন বে। বাবা কোনোবাই ফোন কৰিছে। কি? মা হেৰি শুনকচোন, আমাৰ ল'ৰাটো ষ্টেণ্ড কৰিছে। কি?
ই হ'ল আকৌ থাৰ্ড ডিভিজন সেইকাৰণে তাৰ খং নিবি তোক মই চাই ল'ম ঐ প্ৰিয়ংকা শুনাচোন নিবিৰে ডিষ্টিংশ্যন পালে নহয় তোতকৈ সি বহুত ভাল ৰিজাল্ট কৰিছে কি আজিয়ে তই তাক লগ কৰি ভাল পা বুলি কৈ দে তই ভবা নিচিনা সি নহয় দে হ'ব দে মই ভাবি চাওঁ ঐ নিবি শুনাচোন নিবি দে তোক প্ৰিয়ংকা কিবা কথা ক'লে প্লিজ মোক ক্ষমা কৰি দিয়া একো নাই দিয়া কিয়নো চৰি ক'ব লাগে নিবিৰ আই লাভ ইউ আই লাভ ইউ টু ভালপোৱাত প্ৰেম আত্মবিশ্বাসৰ মৰম থাকিলে যথেষ্ট ভালপোৱাত ধন পইচা নালাগে ৰিয়েলি চৰি নিবিৰ হেল্ল' দীপদা প্ৰিয়ংকা নিবিৰ লগত কথা পাতি আছে ভাল লাগিছে লগ কৰি দেই ছোৱালীজনী বহুত ভাল কিন্তু দেই সঁচাই বহুত ভাল দেই তাই হ'ব দিয়া নেক্সট টাইম যাতে আৰু তোক প্ৰিয়ংকা লগ নহয় Entertaining, our patience is waning. Is this entertaining? হেল্ল' হেল্ল' কি কৰি আছা আছোঁ এনে মোক লৈ যোৱাহি মোৰ ইয়াত থাকিব মন নাই গৈ আছোঁ ৰ'বা দেই আহা ঐ তাই ইয়াত ৰৈ আছে বল বল ঐ জলদি বলা ঐ তহঁতে এইফালে যা আমি এইফালে যাওঁ হা ঐ পালেগে যাবি দেই লৈ যা তাইক কাক ভাল পা তই ভাল পাবৰ চাগে এনেকুৱা যিমানে বাধা নহওক কিয় সঁচা ভাল আৰু হাৰ নামানে ইয়াকে সঁচা ভাল প্ৰেম অনুভূতি আৰু যথেষ্ট তুমি মোৰ জোনাক আছিলা সদায় জোনাক ষ্টাৰ্ট আৰু শুনা চন ষ্টাৰ্ট হৈ যাও